হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মাই ইউটিউব চেনেল স্পষ্টাডীলৈ। আজি 19 জুলাই আৰু ভিডিঅ'টোৰ দিনটোৰ কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ প্ৰশ্নটো লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু সকলোৰে বাবে লাভদায়ক হ'ব। আৰু আমাৰ এই প্ৰশ্নসমূহ যিকোনো কোৱান্টিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, সেয়েহে ভিডিঅ'টো শেষলৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰসূতিৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসম কিমান নম্বৰ স্থানত আছে? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক 1 নম্বৰ স্থানত। অসমত প্ৰসূতি মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক আৰু এই তথ্য প্ৰকাশ হয় ভাৰতৰ নমুনা পঞ্জীকৰণ ব্যৱস্থাপনাৰ মহাপঞ্জীয়ক প্ৰতিবেদনত। অসমত 1 লাখ প্ৰসূতিৰ ভিতৰত 113 গৰাকীৰ মৃত্যু হয় আৰু এই সংখ্যা 2019 চনত আছিল 122 গৰাকী। এই প্ৰতিবেদনত অসম 1 নম্বৰ স্থানত আছে, 2 নম্বৰ স্থানত আছে উত্তৰ প্ৰদেশ আৰু 3 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশ। 2 নম্বৰ প্ৰশ্ন, 2020 চনৰ গ্লোবেল মেনুফেকচাৰিং ৰিস্ক ইণ্ডেক্সত ভাৰত কিমান নম্বৰ স্থানত আছে? আৰু ইয়াৰ উত্তৰ হ'ব 2020 চনত MRI ইণ্ডেক্সত ভাৰত 3 নম্বৰ স্থানত আছে আৰু এই ইণ্ডেক্স আমেৰিকাত ক্ৰেছমেন এণ্ড উইকফিল্ডে প্ৰকাশ কৰে আৰু এই ইণ্ডেক্সত ভাৰত 3 নম্বৰ স্থানত আছে। 1 নম্বৰ স্থানত চীন দেশ আৰু 2 নম্বৰ স্থানত আমেৰিকা। এই প্ৰশ্নসমূহ মই চিলেক্টত লৈছোঁ, যিবোৰ আগন্তুক দিনত হ'ব লগা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ স্পষ্টাডী চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন লিংকত মই আমাৰ ফেচবুক গ্ৰুপৰ লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে গ্ৰুপটো জইন কৰিব। 3 নম্বৰ প্ৰশ্ন, অৰুণাচল প্ৰদেশ চৰকাৰে কিমান চনৰ ভিতৰত ৰাজ্যৰ প্ৰতি ঘৰলৈ শুদ্ধ খোৱাপানী যোগানৰ আঁচনি হাতত লৈছে? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন খ 2023 চন। অৰুণাচল প্ৰদেশ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ আধাৰত 2023 চনৰ ভিতৰতে ৰাজ্যখনৰ প্ৰতি ঘৰ মানুহলৈ শুদ্ধ খোৱাপানী যোগানৰ আঁচনি হাতত লৈছে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ। বৰ্তমান মুখ্যমন্ত্ৰী পেমা খাণ্ডু। লোকসভা চিট 2টা, ৰাজ্যসভা 1টা আৰু বিধানসভা মুঠ 4টা চিট আছে। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত আছে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, UNDPৰ ৰিপৰ্ট অনুসৰি যোৱা 10 বছৰত ভাৰতৰ কিমান মানুহ গৰীব শ্ৰেণীৰ পৰা ওপৰলৈ আহিছে? আৰু ইয়াৰ উত্তৰ হ'ব 27 কোটি। যোৱা 10 বছৰত ভাৰতত 27 কোটি মানুহ গৰীব শ্ৰেণীৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈ আহিছে আৰু এই কথা ভাৰতৰ কেন্দ্ৰীয় সূচনা আৰু প্ৰচাৰণ মন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে কমেণ্ট কৰি জনাব ভাৰতৰ বৰ্তমান সূচনা তথা প্ৰচাৰণ মন্ত্ৰী কোন? আৰু এই ৰিপৰ্ট 2005-06 পৰা 15-16 চনৰ ভিত্তিত দিয়া হৈছে। UNDPৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম। ইয়াৰ স্থাপন হৈছিল 22 নৱেম্বৰ 1965 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল আমেৰিকাৰ নিউয়ৰ্ক চহৰ আৰু ইয়াৰ বৰ্তমান হেড হ'ল আছিম ষ্টেইনাৰ। 5 নম্বৰ প্ৰশ্ন, নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 18 জুলাই। নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি আছিল 1994 চনৰ পৰা 1999 চনলৈকে। আৰু নেলছন মেণ্ডেলাই গোটেই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে আজীৱন কাম কৰি গৈছিল আৰু সেয়েহে তেখেতৰ জন্মদিন 18 জুলাই 1980 চনত হৈছিল আৰু 18 জুলাই সেয়েহে তেখেতৰ জন্মদিন হিচাপে এই দিৱস পালন কৰা হয়। আৰু নেলছন মেণ্ডেলাক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন বঁটাও প্ৰদান কৰা হৈছিল। 6 নম্বৰ প্ৰশ্ন, অলপতে ৰ'জ ৰপণ্ডা কোনখন দেশৰ প্ৰথম
মহিলা প্ৰধানমন্ত্ৰী ৰূপে নিযুক্ত হয় আৰু ইয়াৰ উত্তৰ হ'ব গৱৰ্ণ গৱৰ্ণৰ কেপিটেল হ'ল লিব্ৰেভিলে আৰু বৰ্তমান প্ৰধানমন্ত্ৰী ৰ'ছ ৰপণ্ডা আৰু ইয়াৰ গৱৰ্ণৰ কাৰেন্সি হ'ল চেন্ট্ৰেল আফ্ৰিকান CFA ফ্ৰেংকো 7 নম্বৰ প্ৰশ্ন কোনখন ৰাজ্য চৰকাৰে কৰোনা যোদ্ধাসকলক দূৰদৰ্শী একশ্যন প্লেন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ অসম চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰোনা যোদ্ধাসকলৰ লগত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰে আৰু তেখেতসকলক দূৰদৰ্শী কাৰ্যত শলাগ লয় আৰু ৰাজ্যত COVID-19 ৰোগী বৃদ্ধি পোৱাত ইয়াৰ ওপৰত এক দূৰদৰ্শী একশ্যন প্লেন ল'বলৈ নিৰ্দেশ দিয়ে তাৰপিছত 8 নম্বৰ প্ৰশ্ন TIFF 2020 ব্ৰেণ্ড এম্বাছাডৰ হিচাপে কাক নিযুক্ত দিয়া হয় আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ প্ৰিয়ংকা চোপ্ৰা TIFF অৰ্থাৎ টৰন্টো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2020 চনৰ ব্ৰেণ্ড এম্বাছাডৰ হিচাপে প্ৰিয়ংকা চোপ্ৰাক নিযুক্তি দিয়া হয় আৰু ইয়াৰ বাবে বিশ্বৰ 50 গৰাকী কলাকাৰক বাছি লোৱা হৈছিল আৰু তাৰ ভিতৰত প্ৰিয়ংকা চোপ্ৰাক এম্বাছাডৰ হিচাপে নিযুক্তি দিয়া হয় আৰু TIFF 2020 অৰ্থাৎ 45 সংখ্যক অনুষ্ঠান 10 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব আৰু টৰন্টো কানাডাৰ এখন চহৰৰ নাম এইকেইটা আছিল আজি আমাৰ আলোচনা কৰিবলগীয়া প্ৰশ্নোত্তৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিকোনো ধৰণৰ জব আপডেট ডেইলি কাৰেণ্ট এফেয়াৰ জিকে প্ৰশ্নোত্তৰ পাবলৈ আমাৰ স্পষ্টাডি চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব থ্যাংকস ফৰ ৱাচিং